হেল্ল' ৰাইজ, আপোনালোকক প্ৰণাম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম যে চৰ্বিযুক্ত মাংসখিনি আমি নষ্ট নোহোৱাকৈ ভাজিলেও গলি যায়, পুৰিলেও গলি যায়। গতিকে এইখিনি কি পদ্ধতিৰে বনালে মাংসখিনি চৰ্বিখিনি গলি নাযাবৰ লগতে সোৱাদযুক্ত হ'ব আৰু মাংসখিনি সিজিব, এই পদ্ধতিকে দেখুৱাব বিচাৰিছোঁ। এয়া প্ৰথমে আমি কেৰাহীটোত পানী অকণমান দিছোঁ। তাৰ পাছত এই চৰ্বিযুক্ত মাংসখিনি ইয়াত মাই মছলা সকলো কিবা কৰাৰ পাছত মিলোৱাৰ পাছত আমি এনেকৈ সিজাইছোঁ। এই মাংসখিনি আমি জ্বলন্ত জুইত 3 ঘণ্টা বা 2 ঘণ্টা 2.5 ঘণ্টামান আমি মাংসটোৰ অনুপাতে সিজাব লাগিব। কাৰণ বেছি মাংস হ'লে আমি বেছিকৈ সময়লৈ সিজাব লাগিব, কম হ'লে অলপ কমকৈ। এই মাংস বেছি যেতিয়া এইটো 3 ঘণ্টাই সিজাব লাগিব চাগে। তাকে আপোনালোক চাই থাকক। এই চৰ্বিজাতীয় মাংসখিনি আমি নষ্ট নোহোৱাকৈ, গলি নোযোৱাকৈ বা পুৰি নোযোৱাকৈ আমি কেনেকৈ সোৱাদযুক্তভাৱে আমি বইল কৰি উলিয়াব পাৰোঁ। লাষ্টলৈকে এতিয়া আমি নিমখ, জলকীয়া, মাই মছলা, সাধাৰণতে আমি মাংস চব্জি বনাওঁতেনে যিখিনি মাই মছলা লাগে এইখিনি আমি লগোৱা হৈছে। তাৰপিছতে নিমখ, হালধি সকলো লগোৱা হ'ব। এনেকৈ মিলোৱাৰ পাছত পানীটো অলপ কম হ'ব আৰু অলপ পানী লগাও। ওপৰত ঢাকনি দি পেলাই এয়া প্ৰায় 1.5 ঘণ্টা সময় হৈছে, উতলিব দিয়া আছে। মাংসখিনি বেছি যেতিয়া 3 ঘণ্টা আমি উতলাব লাগিব, তেতিয়া ধুনীয়াকৈ চৰ্বিখিনি পাক খাব আৰু মাংসখিনিও সিজিব, খাবলৈও সোৱাদযুক্ত হ'ব। আপোনালোক চাই থাকক আৰু কি ধৰণে এইটো খাব পাৰে। গাহৰিৰ চৰ্বি তেনেকৈ নবজাকৈ বা নুপুৰাকৈ নষ্ট নোহোৱাকৈ সিজাই খাব পাৰি, তাকে মই দেখুৱাইছিলোঁ। এতিয়া খবৰযোগত হ'ল গাহৰিৰ ডিছটো, এতিয়া মই খাই দেখাম আপোনালোকক। ইমান সুন্দৰ ডিছ, আপোনালোকেও খাই চাব। কাৰণ তেলেৰে আজিকালি মিলাবট বহুত থাকে, গতিকে এইবোৰ তেনেকৈ বজাৰ খালে আৰু প্ৰাকৃতিকভাৱে স্বাস্থ্যৱান হৈ থাকে।